Hello everyone, Maisari's kitchenলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো। আজি মই বনাবলৈ লৈছো সামখা কচুৰ লগত শুকান গাহৰি। খাবলৈ বৰ টেষ্টি হয়, বলকচোন কেনেকৈ বনাইছো চাও। সামখা কচু এমুঠি সৰু সৰুকৈ কাটি ললো। মই কোমলীয়া পাতবোৰ কাটি দিছো। গাহৰি মাংসখিনিও মই সৰু সৰুকৈ পিচ কৰি লৈছো। কণ বিলাহী কেইটামান লৈছো, আপোনালোকে ডাঙৰ বিলাহীও ল'ব পাৰে। এটা আলু লৈছো, সৰু সৰুকৈ কাটি লম। কেৰাহী এখন গৰম হ'বলৈ দি মিঠাতেল দিলো। এটা ডাঙৰ সাইজৰ পিয়াজ কাটি দিছো। অলপ সময় ভাজি এতিয়া আদা নহৰু জলকীয়া পেষ্ট এচামুচ দিছো। এইখিনিও অলপ সময় ভাজি লম। শুকান গাহৰিখিনি হাই ফ্লেমত 3 মিনিটৰ বাবে ভাজি লম। কাটি থোৱা আলুখিনিও দি দিছো। নিমখ হালধি আপোনালোকৰ সোৱাদ অনুসৰি দিব। এতিয়া ভালদৰে 2 মিনিট সময়ৰ বাবে হাই ফ্লেমতে ভাজিম। সামখা কচুখিনি দি দিছো। জুই মিডিয়াম ফ্লেম কৰি ভালদৰে লৰাই ঢাকনি লগাই কচুখিনি সিজালৈ ভাজি থাকিম। মাজে মাজে কচুখিনি লৰাই দি আছো। মোৰ কচুখিনি সিজি গৈছে। কণ বিলাহীখিনি মাজত দুফাল কৰি দি দিছো। ঘৰতে পিচি লোৱা গোলমৰিচ সৰু চামুচেৰে এচামুচ দিছো আৰু জলকীয়া গুড়ি সৰু চামুচেৰে এচামুচ দিছো আৰু আদা নহৰু জলকীয়াৰ পেষ্ট আধা চামুচ দিছো। এইখিনি এতিয়া ভালদৰে লৰাই বিলাহীখিনি সিজিবলৈ দিম। সাত 8 মিনিটমান সময় ভজাৰ পিছত মোৰ ভাজি হৈ গ'ল। আপোনালোকেও বনাই খাই চাবচোন এবাৰ। গাহৰি নহ'লেও চিকেনৰ লগতো খাব পাৰে, বহুত টেষ্টি হয়। মোৰ ভিডিঅ'টি চাই যদি ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰক। লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰ দেখি থাকে। ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে ধন্যবাদ।